সকলে মোক কিবা স্মাৰক পত্ৰ দিলে মই কথা পাতিম মুখ্যমন্ত্ৰীয়েতো চবৰ কথা শুনিব লাগিব মই মোৰ স্বভাৱে নহয় কাকো বেয়াকৈ এতিয়া অহা মানুহে বৈদখলকাৰী বহি থকা মানুহ মোক গামোচা দিছে মই গামোচা লৈছোঁ মই কাৰো লগত বেয়া মোক ভালো পায়তো মই এতিয়া যাওঁতে আপোনালোকে চাব মই আকৌ মাত দি যাম মোক বেয়া নাপায় কাৰণ তেওঁলোকে জানে যে এই ৰকিবুল হুছেইন আৰু ৰচিদ মণ্ডলে ৰচিদ মণ্ডল আমাৰ AK ৰচিদ আলমে তেওঁ চৰকাৰখনক চেলেঞ্জ কৰে এইটো কৰিবি আমি চাই ল'ম আৰে বাবা নিজে যেতিয়া আইনাৰ ঘৰত থাক তেতিয়া আৰু মানুহে গালি গালাজ কৰে নেকি নিজৰে ইটা ভাটা চৰকাৰী মাটিত আছে আকৌ তেওঁ বেলেগক চৰকাৰক চেলেঞ্জ দি আছে হয় নহয় গোৱালপাৰাত মানে কৃষি ভূমিবিলাক মানে ব্যাপক হাৰত মানে বাসগৃহলৈ পৰিৱৰ্তন হৈছে যিটো অলপমান ৰখক সেইবিলাকো চাই দিম আপোনালোকক মই অলপ নজৰ ৰাখিছোঁ লাহে লাহে ঠিক হৈ যাব গোৱালপাৰাত মেডিকেল কলেজ আহিব ৰাক্ষসিনী পাহাৰতো ডাঙৰ প্ৰজেক্ট আহিব লাহে লাহে জিলাখনৰ চেহেৰাটো বদলিব অলপ সময় দিয়ক